দেখিছে বগৰী, দুটা জলকীয়া, নিমখ, খুন্দুনিয়ে আৰু চামুচ এখন লৈ লৈছোঁ। এতিয়া মই কেনেকুৱাকৈ পূৰা জ্বলা কৰি মানে খুন্দি খুন্দি খাম। মোৰ বগৰী ৰেডি হৈ গ'ল। মই খুন্দি ল'লোঁ, মানে পূৰা মিহি কৰা নাই, অলপ দুইফাল তিনিফাল এনেকুৱাকৈ কৰি দিছোঁ। অলপ চোবাই খালোঁ, ভাল লাগেতো এইটো কাৰণে। কিমান টেষ্টি। কিছুমানৰ জিভা পানী পৰিছে নেকি? জ্বলা টেঙা ক'বই নালাগে আৰু। এতিয়া জিভা পানী পৰিলেও জিভা পানী নেপেলাব দেই। এতিয়া মই খাই লওঁ, আপোনালোকে খাই থাকক। আৰু অকলে অকলে বগৰী খাই খাই ওপৰত বহি বহি কিনো কৰিম ন চুপ চাপ। সেইকাৰণে ভাবিছোঁ মই এটা চায়েই কওঁ বুলি। কেনেকুৱা হৈছে ক'ব আৰু। মাজে মাজে হাততালি বজাব, বা বা বুলি ক'ব নে কি কয়? ট্ৰেইনৰ ডবা ঘটং মটং, ট্ৰেইনৰ ডবা ঘটং মটং, তোমাক নাপালে জীৱন খতম নে কি কয়? বা 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 এনেকৈ ক'ব আৰু, তেতিয়াহে ভাল লাগিব মোৰো। ভুবুলা ছাগলী যিমান ধুনীয়া, ভুবুলা ছাগলী যিমান ধুনীয়া। ভুবুলা ছাগলী মানে চিনি পাই নহয়, এইটো যে দীঘল দীঘল দাঢ়ি থাকে সেইটো। তুমি মোৰ বাবে তাতোতকৈও ধুনীয়া। এইটো খাবলৈ মন গৈছে নেকি? নেক্সট টাইম চবৰ লগতে খাম দেই। এতিয়া বগৰী খাই হৈ গ'ল। এতিয়া ৰুমলৈ গৈছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। আজি আৰু কেনেকুৱা লাগিলে এবাৰ জনাই দিব। ভাল লাগিলেও ক'ব, আৰু যদি বেয়া লাগিছে তেতিয়াহ'লে এবাৰ নিশ্চয় জনাব বুলি আশা থাকিল। বাই বাই এভৰিৱান।